শংকৰী মিষ্টান্ন ভাণ্ডাৰ আৰু ইয়াতে আহিছোঁ আমি মই ভিতৰলৈ লৈ গৈছোঁ কেমেৰাটো আৰু ইয়াতে আমাৰ ৱেষ্ট বেংগলৰ ফ্ৰেণ্ড দুজনে আমাক মিঠাই খুৱাব লৈ আহিছে আৰু এতিয়া আমি অৱশেষত আহি পালোঁ কোচবিহাৰ আৰু কোচবিহাৰত আমাৰ ৰুম চুম ৰোৱা হয় আমি আহিছোঁ মদন মোহন মন্দিৰ চাবলৈ আৰু এতিয়া মন্দিৰত কি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইখনেই হ'ল পশ্চিম বংগৰ জনপ্ৰিয় মদন মোহন মন্দিৰ ইমান ধুনীয়া এখন পবিত্ৰ স্থান আচলতে ইয়াত সকলোতে ভবা নাছিলোঁ পশ্চিমবংগত আহি বিচাৰিবলৈ এখন স্থান আৰু সময়ৰ অভাৱত বহুতো ফটো আৰু ভিডিঅ' লোৱাৰ পিছত আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু ইয়াৰ পিছত আমি যাম এন পাৰ্ক যিটো হ'ল এটা জনপ্ৰিয় পাৰ্ক পশ্চিমবংগৰ আৰু এতিয়া আমি বেটাৰী গাড়ীত ঘূৰি আছোঁ কোচবিহাৰত আৰু এয়া কোচবিহাৰৰ ৰাতিৰ দৃশ্য আপোনালোকে চাই আছে আৰু অলপ পিছতে আমি দেখা পাম কোচবিহাৰৰ ৰাজবাৰীৰ যিটো মেইন গেটখন মই আপোনালোকক দেখুৱাম এইটো হ'ল ৰাজবাৰীৰ গেটখন এতিয়া আমি চেক আউট কৰিলোঁ জাষ্ট হোটেলৰ পৰা আৰু যিখন হোটেলত আছিলোঁ তাৰ পৰা এতিয়া আমি ওলাই এতিয়া আমি যাই আছোঁ মধুপুৰ সত্ৰলৈ তো এতিয়া আমি মেইন ৰোডৰ পৰা এইটো ৰাস্তাৰে সোমালোঁ এইটো ৰাস্তা গৈছে মধুপুৰ সত্ৰলৈ ৰাস্তাটো প্ৰকৃজাতীয় ৰাস্তাটো অলপ বেলেগ ধৰণৰ কিন্তু মই আপোনালোকক অলপ ক্ল'জ আপ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে ৰাস্তাটো চাব অলপ বেলেগ ধৰণৰ হ'ব ইয়াতে ৰাখেন আৰু পিলপিলিৰে আধা ঘণ্টামান অহাৰ পিছত আমি অৱশেষত আহি পালোঁ মধুপুৰ সত্ৰ
আৰু এয়া মই আপোনালোকক দেখুৱাই আছোঁ, এয়া হ'ল কোচ বিহাৰ যিটো ৰাজবাৰী আছে তাৰে গেটখন। সময় হৈছে পুৱা 5:38 আৰু আমাৰ পেকিং চেকিং কৰা হৈ গ'ল। ছাৰে অলপ ৰিচেকিং কৰি আছে, কিবা বস্তু থাকি গ'ল নেকি। আৰু আমি আজি যাবলৈ ওলাইছোঁ কোচবিহাৰৰ পৰা ধুবুৰীলৈ যাম প্ৰথমতে, তাৰপিছত আমি যাম ঘৰলৈ। এতিয়া আমি আহি পাইছোঁ ধুবুৰীৰ গুৰু টেগ বাহাদুৰৰ মন্দিৰত, আৰু এয়া আপোনালোকে চাই আছে টেগ বাহাদুৰৰ মন্দিৰ।